হেল্ল' ৰাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। সেইটো আমি ছিকিম গৈছিলো, ছিকিমৰ পৰা আহি পালো দিয়ক ভালে আৰু চাব পাৰে মই আহিয়ে গাড়ীখন লৈ ওলাই আহিলো মানে পুৱাই মানে ঘৰত কাম চলি আছে কাৰণে স্ক্ৰু নিবলৈ আহিছো খিৰিকীত মাৰা। ঘৰত বস্তুখিনি থৈ কেনে আহিলো যিহেতু গাড়ীখনো বহুত লেতেৰা হৈ আছে আমাৰ ওচৰতে থকা আপোনাৰ নিবিৰ হাইড্ৰলিক কাৰ ৱাছ চেণ্টাৰলৈকে। চ' চাব পাৰে গাড়ীখন ইফালত দেখি থৈ দিছো, ধোৱা চিতা হৈ আছে মানে দাদাজনে কি ধুনীয়াকে পুৰা ষ্টেণ্ড চেনত লগাই কেনে ধুই আছে। আৰু চাব পাৰে মানে মোৰ গাড়ীখন গোটেই বগা কৰি দিছে, জানবা এইখন গাড়ী নহয় মানে থাৰ্মকলেদি বনোৱা কিবা মাষ্টাৰ পিছে। মানে আজি মই প্ৰথমবাৰ দেখিছো মানে গাড়ী ধোৱাৰ টাইমত মানে এনেকুৱা কম ব্যৱহাৰ কৰাটো মই আজি মানে প্ৰথমবাৰ দেখিছো। মানে এনেকুৱা ক'ত হয় মোক জনাবচোন, কিন্তু মই কিন্তু এইটো আমি প্ৰথমবাৰে দেখিছো মানে আমাৰ ইয়াতে। আৰু যিহেতু মই সৰস্বতী পূজাৰ টাইমতে যি চুলিকেইডাল কাটিছিলো সিদিনাৰ পৰা কাটাই নাছিলো, সেইকাৰণে ভাবিলো আজি চুলিকেইডালে কাটি লওঁ। তো চাব পাৰে কেনেকুৱা লাগিছে। ৰাইজ আপোনালোকতো মই দেখুৱাই অহা নাই মানে মোৰ ৰুমটো কিমানখিনি আগবাঢ়িল। তো চাব পাৰে মানে মোৰ ৰুমটো কিমানখিনি আগবাঢ়িল, টিং পাত গোটাই লগোৱা হৈ গৈছে এইফালে দেখি চাব পাৰে। আৰু তলমুৱাকে এয়া হৈছে আপোনাৰ ফল চিলিং মানে চিলিঙৰ কাৰণে বিট আনি থৈ দিয়া গৈছে। এইফালে চাব পাৰে খিৰিকী দৰ্জা গোটাই ৰেডি। মানে কি ক'ম আৰু আপোনালোকে, এইটো দাদাৰ ৰুম, এইটো ঠিক হৈ আছে। চ' আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। বাই বাই, জয় অসম, আকৌ লগ পাম।